Hello students, welcome back to our YouTube channel. আজি আমি এই ভিডিওটোত অসম জাতীয় বিদ্যালয়ৰ ক্লাস 8ৰ সায়েন্সৰ লেসন নং 7 বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া এই লেসনটোৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। প্ৰথমতে আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। দ্ৰৱত বিদ্যুৎ পৰিবহন কৰা পদাৰ্থবিধ হ'ল আমাক অপচন দিয়া আছে বিদ্যুৎ বিশ্লেষ্য, বিদ্যুৎ অবিশ্লেষ্য, দ্ৰাৱ, এটা উত্তৰ শুদ্ধ নহয়। আমাৰ ইয়াত শুদ্ধ উত্তৰটো হ'ব বিদ্যুৎ বিশ্লেষ্য। বিদ্যুৎ লেপনত প্ৰলেপ লগাবলগীয়া পদাৰ্থটোক বেটাৰীৰ কোনটো মেৰুৰ সৈতে সংযোগ কৰিব লাগিব? ধনাত্মক, ঋণাত্মক, উদাসীন এইবোৰৰ এটাও নহয়। উত্তৰটো হৈছে ঋণাত্মক। যিটো সামগ্ৰীত আমি বিদ্যুৎ লেপন কৰিম সেই সামগ্ৰীটো আমি বেটাৰীৰ ঋণাত্মক মেৰুৰ সৈতে সংযোগ কৰিব লাগিব। বৰ্তনীত লাগি থকা এলইডিটো কমকৈ জ্বলে যদিহে বৰ্তনীৰ বিদ্যুৎ প্ৰবাহ কম হয়, বেছি হয়, মুঠেই নহয়। প্ৰথম দুয়োটা উত্তৰে শুদ্ধ। উত্তৰটো হ'ব কম হয়। পাতিত পানীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হয়, কেতিয়াবা হয়, নহয়, কেতিয়াবা নহয়। আমাৰ শুদ্ধ উত্তৰটো হ'ব নহয়। তলৰ কোনটো বিদ্যুৎ বিশ্লেষ্য? চেনি, গ্লুকোজ, বিশুদ্ধ পানী, সোডিয়াম ক্লোৰাইড। শুদ্ধ উত্তৰটো হ'ব সোডিয়াম ক্লোৰাইড। তাৰপিছত আছে চমু উত্তৰ দিয়া। বিদ্যুৎ বিশ্লেষ্য কাক বোলে? উদাহৰণ দিয়া। উত্তৰ, দ্ৰৱত যিবোৰ পদাৰ্থই বিদ্যুৎ পৰিবহন কৰে তেনে পদাৰ্থকেই বিদ্যুৎ বিশ্লেষ্য বোলে। উদাহৰণ হৈছে এচিড, ক্ষাৰ আৰু লৱণ। এইবোৰে দ্ৰৱ এটাত বিদ্যুৎ পৰিবহন হোৱাত সহায় কৰে আৰু যিবোৰে বিদ্যুৎ পৰিবহন নকৰে সেইবোৰক কোৱা হয় বিদ্যুৎ অবিশ্লেষ্য। নেক্সট কুৱেশ্যন, বিদ্যুৎ বিশ্লেষণ বুলিলে কি বুজা? লিখা। উত্তৰ, বিদ্যুৎ প্ৰবাহৰ দ্বাৰা বিদ্যুৎ বিশ্লেষ্যৰ ৰাসায়নিক পৰিৱৰ্তন ঘটাইকে বিদ্যুৎ বিশ্লেষণ বোলে। বিদ্যুৎ প্ৰবাহ যেতিয়া সংঘটিত হয় বা বিদ্যুৎ প্ৰবাহ যেতিয়া যাবলৈ দিয়া হয় তাৰ ফলত এই বিদ্যুৎ বিশ্লেষ্যবোৰৰ যি ৰাসায়নিক পৰিৱৰ্তন হয় তাকে কোৱা হয় বিদ্যুৎ বিশ্লেষণ। নেক্সট কুৱেশ্যন, বন্ধ বৰ্তনীত থকা বাল্ব এটা কিয় জ্বলে? লিখা। উত্তৰ, বন্ধ বৰ্তনী এটাত বেটাৰীৰ পৰা বিদ্যুৎ প্ৰবাহ বাল্বটোৰ ফিলামেণ্টৰ মাজেৰে গৈ পুনৰ বেটাৰীলৈ আহে। কিন্তু ফিলামেণ্টডালে বিদ্যুৎ প্ৰবাহিত হোৱাত যথেষ্ট বাধা দিয়ে। ফলস্বৰূপে ই গৰম হয়। যথেষ্ট গৰম হ'লে ফিলামেণ্টডালৰ পৰা পোহৰ নিৰ্গত হয় আৰু তাৰ ফলত বাল্বটো জ্বলি উঠে। এনেদৰে বন্ধ বৰ্তনীত থকা বাল্ব এটা জ্বলে। নেক্সট কুৱেশ্যন, বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া বুলিলে কি বুজা? উদাহৰণৰ সৈতে লিখা। উত্তৰ, বিদ্যুৎ প্ৰবাহৰ দ্বাৰা বিদ্যুৎ বিশ্লেষ্যৰ ৰাসায়নিক পৰিৱৰ্তন ঘটাকে বিদ্যুৎ বিশ্লেষণ বোলে। এই হ'ল বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া। যিহেতু ইয়াত কি হৈছে? ৰাসায়নিক পৰিৱৰ্তন হৈছে বিদ্যুৎ বিশ্লেষৰ, হয়নে? ৰাসায়নিক পৰিৱৰ্তন ঘটিছে কাৰণে ইয়াকে কি বুলি কোৱা হয়? বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া। উদাহৰণ হৈছে পানীৰ বৈদ্যুতিক বিশ্লেষণৰ দ্বাৰা হাইড্ৰজেন উৎপাদন। হাইড্ৰজেন গেছ উৎপাদন হৈছে, তাৰ মানে ৰাসায়নিক পৰিৱৰ্তন হৈছে। গতিকে এইটো এটা উদাহৰণ হৈছে বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়াৰ এটা উদাহৰণ। নেক্সট কুৱেশ্যন, বিদ্যুৎ লেপন মানে কি? উদাহৰণৰ সৈতে লিখা। উত্তৰ, বিদ্যুৎ বিশ্লেষণ নীতি প্ৰয়োগ কৰি এবিধ ধাতুৰ ওপৰত আন এবিধ ধাতুৰ প্ৰলেপ দিয়া কাৰ্যকে বিদ্যুৎ লেপন বোলা হয়। উদাহৰণ, চিলভাৰৰ গহনাৰ ওপৰত বিদ্যুৎ লেপন পদ্ধতিৰে গ'ল্ডৰ প্ৰলেপ লগাব পাৰি। ফলত গহনা ধুনীয়া আৰু কম খৰচী হয়। বিদ্যুৎ লেপন কাক বোলে এতিয়া বুজিলা নহয়? কোনো এটা পদাৰ্থৰ বা কোনো এটা ধাতুৰ ওপৰত বেলেগ এটা ধাতুৰ প্ৰলেপ দিয়া হয় যাতে সি ধুনীয়া হয় দেখিবলৈ বা কম খৰচী হয় বা বস্তুটো ধ্বংস হোৱাৰ পৰা বা বস্তুটো বেয়া হৈ যোৱাৰ পৰা ৰক্ষা কৰে বিদ্যুৎ লেপন কৰিলে। এতিয়া ধৰিবা গজাল এটাৰ ওপৰত বা লোহাৰ কিবা বস্তুৰ ওপৰত সেইবোৰ সহজে মামৰে ধৰে। সেই মামৰে ধৰাৰ পৰা ৰোধ কৰিবলৈ কি কৰা হয়? বিদ্যুৎ লেপন কৰা হয়। তাৰ ওপৰত বেলেগ ধাতুৰ প্ৰলেপ দিয়া হয় যাতে সেই পদাৰ্থটো বা সেই ধাতুবিধৰ মানে কামটো বেছি দিনলৈকে চলি থাকিব পাৰে। নেক্সট কুৱেশ্যন, বিদ্যুৎ লেপন কৰা কেইবিধমান সামগ্ৰীৰ নাম লিখা। উত্তৰ, টিনপাত, গাড়ীৰ চকাৰ ৰিম, ৰান্ধনীশালত ব্যৱহাৰ কৰা গেছৰ বাৰ্ণাৰ, মটৰ গাড়ীৰ যন্ত্ৰণাংশ আৰু গহনা ইত্যাদিত আমি বিদ্যুৎ লেপন কৰোঁ। 3 নম্বৰ কুৱেশ্যন, বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়াটো ছবি আঁকি বৰ্ণনা কৰা। এইটো এটা গিলাচ লৈছে। এই দুডাল হৈছে বেটাৰীৰ ভিতৰত থকা দুডাল কলা দণ্ড, এই দুডাল
দুডাল তাঁৰ লগোৱা হৈছে আৰু তাঁৰ দুডাল এটা বেটাৰীৰ সহায়ত সংযোগ কৰা হৈছে। ছবিটো চাই লোৱা, এইখিনি পানী হয়, পানীত কিছুমান দুটোপালমান সালফিউৰিক এচিড যোগ কৰা হৈছে, তাৰ ফলত এয়া গেছ বুদবুৰণি ওলোৱা দেখা গৈছে। ইয়াৰ পৰা আমি গম পাম যে এইটোত কি হৈছে, ৰাসায়নিক ক্ৰিয়া সংঘটিত হৈছে। বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়াটোৰ বাবে বেটাৰীৰ ভিতৰত থকা দুডাল কলা দণ্ড লোৱা হ'ল। এখন ডাঠ কাগজত দুটা ফুটা কৰি দণ্ড দুডাল সুমুৱাই দিয়া হ'ল। এতিয়া কাগজখন কাঁচৰ গিলাচ এটাত এনেদৰে ৰখা হ'ল যাতে দণ্ড দুডাল গিলাচটোৰ ভিতৰত থাকে। দণ্ডডালৰ বাহিৰ ফালে থকা ধাতুৰ টুপি দুটাত দুডাল তাঁৰ সংযোগ কৰা হ'ল। তাঁৰ দুডালৰ আন দুটা মূৰত বেটাৰী এটা সংযোগ কৰা হ'ল। তাৰ পিছত গিলাচটোত অলপ পানী লোৱা হ'ল যাতে দণ্ড দুডালৰ কিছু অংশ পানীত বুৰ গৈ থাকে। এতিয়া সেই পানীখিনিত দুটোপালমান সালফিউৰিক এচিড মিহলাই দিয়া হ'ল। বৰ্তনীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ প্ৰবাহিত হ'ব। অলপ সময়ৰ পিছত দণ্ড দুডালৰ পানীত বুৰ গৈ থকা অংশত বুৰবুৰণি উঠা দেখা গ'ল। এই বুৰবুৰণি ইয়াত ছবিটোত দেখিছা নহয়, এই বুৰবুৰণি উঠা গৈছে, দেখা গৈছে বুৰবুৰণি। গেছ নিৰ্গত হোৱাৰ বাবেই বুৰবুৰণি ওলোৱা দেখা গৈছে। ইয়াৰ পৰা বুজিব পাৰি যে বিদ্যুৎ বিশ্লেষণৰ মাজেৰে বিদ্যুৎ প্ৰবাহ যোৱাৰ ফলত ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে আৰু তাৰ ফলতেই গেছ নিৰ্গত হৈছে। এইটো লেছনৰ প্ৰশ্ন ইমানখিনিতে শেষ হৈছে। থেংক ইউ।